নমস্কার। 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 কি নাম তোমার? ঋতিকা মাহাতো। তোমার নাম? বিনালী তাঁতি। এবিসিডি কোৱাচোন। A B C D E F G H I J K L N O P MNOP M N P MN O P Q R S U V STUVWX S T U V W X YZ Y Z কোন ক্লাছত? 6 ভালকে পঢ়িবা এবিসিডি ঠিক আছে। uh, ক খ কোৱাচোন। K K G G Ng प्रथम स द्वितीय स वर्गीय ज झ झ निय मूर्धन्य ठ मूर्धन्य ढ मूर्धन्य ढ मूर्धन्य न धन्त्या थ धन्त्या ध धन्त्या ध प्रथम स স্কুলত নপঢ়াই ক খ? নপঢ়াই। নপঢ়াই কোনটো স্কুলত? কি নাম স্কুলৰ? বাবেৰা স্কুল। বাবেৰা স্কুল ক'ত আছে? কলাকুছি। কলাকুছিত ইয়াত কি আলহী খাব আহিছা? ইয়াত আলহী খাব আহিছা? নপঢ়াই ন স্কুলত? নপঢ়াই, এনেকাই খেলি থাকে আৰু কিবা কিবি লিখিব দিয়ে। তেনে টিউচন আছে ন? আছে। টিউচনত নিশিকায়? নিশিকায়। কি শিকায় টিউচনত? খালি কবিতাবিলাক শিকায়। খালি কবিতাবিলাক? তে নিজে পঢ়িবা আজিৰ পৰা ঠিক আছে। হ'ব। টিউচন আৰু স্কুলৰ ভৰসা কৰি লাভ নাই, নিজে পঢ়িবা ঘৰত হা। হ'ব। আৰু যোনে ডাঙৰ আছে মা দেউতা ভাই বা দাদা পঢ়া দিব ক'বা হা। হ'ব। ভালকে পঢ়িবা। তোমাৰ নাম কি? ঋতিকা মাহাতো। এবিসিডি কোৱাচোন। A B C D E F G H I J K L M N O Q R S T U V W X Y Z আৰু এবাৰ কোৱাচোন এবিসিডি। A B C D E F G H I J K L M N O P Q R S U V W X Y Z ভালকে ক'ব লাগে না, মাজত কোৱাই নাই দুটা। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z কি মাত নোলাই যে, জোৰকে কোৱা। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z কোৱা। ক খ গ ঘ ঙ প্রথম স দ্বিতীয় স বর্গীয় জ ঝ নিয় মূর্ধন্য ণ মূর্ধন্য ঠ মূর্ধন্য ড মূর্ধন্য মূর্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য দ দন্ত্য ন প ফ ব ভ ম উনতিসে জ র ল ও ব তাল বে মুন্না খ খ খিয় ধরে তাল 29 বেজন্ত রুনিসর বিসর্গ চন্দ্রবিন্দু। গুড। কি নাম? ঋতিকা মাহাতো। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? তুমি কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? নাজানা? শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। কি? শ্রীযুত সর্বানন্দ খুনুয়াল। শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। শ্রীযুত সর্বানন্দ খুনুয়াল। মুপুর সাং না বনে। তুমি কোৱাচোন। শ্রীযুত সর্বানন্দন শ্ৰীযুত সৰ্বানন্দ শ্রীযুত সর্বানন্দ সোণোৱাল। খুনুয়াল। কি নাম? ঋতিকা মাহাতো। অসমৰ মুখ্যমন্ত্ৰীৰ নাম? শ্রীযুত সর্বানন্দ শ্ৰীযুত শ্রীযুত সৰ্বানন্দ সর্বানন্দ সোণোৱাল। খুনুয়াল। শ্রীযুত সর্বানন্দ খুনুয়াল। ভালকে পঢ়িবা আৰু হা। দেউতাক ইংৰাজীত কি বুলি কয়? পাপা। হিন্দীতহে পাপা বুলি কয়, ইংৰাজীত কি কয়? দেউতাক ইংৰাজীত কি কয়? মাক কি কয় মাক? ইংৰাজীত মাক কি বুলি কয়? মামি। হিন্দীত কয় মাম্মি, ইংৰাজীত মাদাৰ বুলি কয়। কি কয়? মাদার। আৰু দেউতাক ফাদাৰ। ফাদার। আৰু ভাই বা দাদাক কি বুলি কয় ইংৰাজীত? ব্ৰদাৰ। ব্রদার। ব্ৰদাৰ। ব্রদার। আৰু বাইদেউ বা ভনীক কি বুলি কয়?
সিস্টার সিস্টার তেনে আজি কাৰণে ইমানে ঘৰত ভালকে পঢ়িবা হা স্কুল আৰু টিউচনৰ ভৰসা নকৰিবা হা আজিৰ কাৰণে নমস্কাৰ কৰা